গুগল মেপছত কিদৰে এডোখৰ ঠাই, দোকান বা আপোনাৰ ঘৰটো আপডেট দিব পাৰিব। আপোনালোকে ফাৰ্ষ্ট যাব লাগিব গুগল মেপছ। গুগল মেপছ যায় আপোনাৰ বৰ্তমান থকা লোকেশ্যনটো শ্ব' কৰিব। বৰ্তমান মই তাত আছোঁ। মই অলৰেডি এটা বস্তু আপডেট হৈছোঁ, দেখিব পাইছে আপোনালোকে। নেক্সট আৰু এড কৰিবলৈ পাৰিম। এতিয়া আপোনালোকক দেখাম আপুনি কিদৰে এড কৰিব। আপুনি এড কৰিবলৈ হ'লে ফাৰ্ষ্ট যাব লাগিব লেফ্ট চাইডৰ কৰ্ণাৰ বাটনটো। এতিয়া যাব লাগিব আপোনাৰ কৰ্ণাৰত যোৱাৰ পাছত কৰ্ণাৰ বাটন যোৱাৰ পাছত আপোনাৰ আহিব এণ্ড্ৰইড ইণ্টাৰফেচটো, হোৱাৰ পিছত আহিব আপোনাৰ এডেড এ মিচিং প্লেচ। মিচিং প্লেচ আহিব। এইটো অহাৰ পিছত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পাছত আহিব আপোনালোকৰ এনেদৰে বিজনেছৰ লেণ্ডমাৰ্ক নতুবা হাউচ বা এপাৰ্টমেণ্ট। এতিয়া আমি জেনেৰেলি হাউচক এড কৰিব বিচাৰিছোঁ। অ'কে কৰি দিব। কোনটো লোকেশ্যনত আপডেট দিব সেইটো শ্ব' কৰিব। এতিয়া মই নিজৰ লোকেশ্যনটো দিম, চ' সেই লোকেশ্যনটো চিলেক্ট কৰিব লাগিব। নেক্সট কৰিব। এতিয়া ষ্ট্ৰীট নেম, ৰাস্তাৰ নাম দিব লাগিব। ৰাস্তাৰ নাম দিয়ক। মই দিছোঁ সোণাৰী, যিটো সোণাৰী হয়, সোণাৰী ৰোড। সোণাৰী ৰোড। সোণাৰী দিলে সাধাৰণতে হয় সোণাৰী ৰোড। এড্ৰেছটো বৰ্তমান মই ক'ত আছোঁ সেইটো দিম। আমাৰ ধৰ ইনচাইডটো হাওঁফাওঁ কৰে, গতিকে মই হাওঁফাওঁ এড কৰি দিছোঁ। এতিয়া আছামটো আছামে, লোকেশ্যনটো আকৌ চাই ল'ব কোনটোত দিয়ে কনফাৰ্ম কৰিব। এতিয়া ৰাইট চাইডে কৰ্ণাৰত চেণ্ড বুলি এটা অপশ্যন আছে। কৰ্ণাৰত চেণ্ডটো ক্লিক কৰিব। দেখিব পাইছে ইয়াত চেণ্ড বুলি এটা অপশ্যন ওলাই আছে। এই চেণ্ডটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মানে কনফাৰ্ম হৈছে নে নতুবা কিবা এডিট কৰিবলৈ আছে সুধিব পাৰে। এতিয়া মই চেণ্ড কৰিছোঁ। এতিয়া কনফাৰ্ম বা এডিট যদি ডিটেইলছখিনি শুদ্ধ আছে তেতিয়াহ'লে কনফাৰ্ম কৰিব, নতুবা আপুনি সাল সলনি ঘটাব পাৰে এডিট কৰি। মই কনফাৰ্ম কৰিছোঁ, গতিকে অলৰেডি ছেট হৈ গৈছে। এতিয়া আপোনালোকৰ এইটো যিহেতু ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যনৰ পিছতহে আপোনাৰ এড হ'ব, গতিকে মই চেণ্ড কৰি দিছোঁ। চেণ্ড কৰাৰ পাছত আপোনালোকে আপোনাৰ নিয়াৰবাই প্লেচ চাব পাৰে, নতুবা কি আহিব আপোনাৰ মিনিমাম 24 আৱাৰ্ছ লয়। 20 আৱাৰ্ছৰ পিছত হৈছে কি হ'ল জেগাটো এড হৈ যাব। যদি তাতকৈ আগত আপোনাৰ ডিটেইলছখিনি ভুল হয় আপুনি পুনৰ তাত এডিট কৰিব পাৰিব। এতিয়া চাওক মোৰতো বৰ্তমান এড হোৱা নাই, যিহেতু মই ভেৰিফিকেশ্যনৰ কাৰণে পঠিয়াই দিছোঁ। চ' নেক্সট 24 আৱাৰ্ছৰ ভিতৰত মোৰ লোকেশ্যনত যিদৰে মই ডিটেইলছ লিখিছিলোঁ সেইটো এড হৈ যাব। গতিকে এড এ মিচিং প্লেচতে গৈ আমি সকলোখিনি এড কৰিব পাৰোঁ। নেক্সট যদি আৰু কিবা এড কৰিব বিচাৰিছে আপুনি পুনৰ এড কৰিব পাৰিব। নেক্সট আপোনাক গুগলৰ ফালৰ পৰা এটা এনেদৰে ইমেইল এটা